Hello guys, welcome to my YouTube channel Smart Education by AJ. অসম চৰকাৰে নতুন 10,000 পোষ্টৰ এডভাৰটাইজমেন্ট দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে। গতিকে আমি এতিয়া তাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰি দিও যাতে আমাৰ আগন্তুক কম্পিটিটিভ এক্সামত বহুত সহায় হয়। কিন্তু আজিকালি চাকৰি প্ৰাৰ্থীসকলে এডভাৰটাইজমেন্ট ওলোৱাৰ পিছত এপ্লাই কৰি পিছত প্ৰস্তুতি ষ্টাৰ্ট কৰে। সেই কাৰণে সিলেবাস কমপ্লিট কৰিব নোৱাৰে। আমি আগৰ পৰা যদি প্ৰিপাৰেচন ষ্টাৰ্ট কৰো তেতিয়া আমি সুন্দৰভাৱে সিলেবাস কভাৰ কৰিও বাৰে বাৰে ৰিভাইজ দিবলৈ সময় পাম যেটো আমাৰ অহা পৰীক্ষাত বহুত হেল্পফুল হ'ব। আগন্তুক 1 লাখ চাকৰিৰ বাবে বলক আমি আজিৰে পৰাই পঢ়া-শুনা ষ্টাৰ্ট কৰি দিও। মোৰ এই চেনেলত সিলেবাসৰ প্ৰত্যেকটো টপিকৰ ওপৰত ডিটেইলছত ভিডিও বনাম যাতে 100% কমন পৰে। যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰি অল নোটিফিকেশন অন কৰিব, লাইক কমেন্ট আৰু বেছি বেছি শেয়াৰ কৰিব। আজিৰ ভিডিওৰ টপিকটো হৈছে নেশনেল পাৰ্ক অফ আসাম, অসমৰ ৰাষ্ট্ৰীয় উদ্যান। Assam has 7 national park till now. অসমত এতিয়া বৰ্তমান 2022 চনলৈকে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইবোৰ হৈছে কাজিৰঙা নেশনেল পাৰ্ক, মানাস নেশনেল পাৰ্ক, নামেৰি নেশনেল পাৰ্ক, ওৰাং নেশনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক, ৰায়মনা নেশনেল পাৰ্ক, দিহিং পাটকাই নেশনেল পাৰ্ক। আগতে আমাৰ 5খন আছিল কিন্তু নতুনকৈ 2খন এড কৰা হৈছে নেশনেল পাৰ্ক। সেই দুখন হৈছে ৰায়মনা নেশনেল পাৰ্ক আৰু দিহিং পাটকাই নেশনেল পাৰ্ক। অসমৰ যদি আটাইতকৈ ডাঙৰ মাটি হিচাপে ডাঙৰ যে নেশনেল পাৰ্কৰ বিষয়ে জানো তেনে হেতু হৈছে মানাস নেশনেল পাৰ্ক আৰু আটাইতকৈ সৰুখন হৈছে ওৰাং নেশনেল পাৰ্ক। এতিয়া বলক আমি এটা নেশনেল পাৰ্কৰ বিষয়ে ডিটেইলছত জানো। প্ৰথমে আমি কাজিৰঙা নেশনেল পাৰ্কৰ বিষয়ে অলপ ডিটেইলছত জানো। কাজিৰঙা নেশনেল পাৰ্কখন কেনেকৈ গঠন হ'ল তাৰ এটা অলপ সৰু কাহিনী আছে। ভাৰত স্বাধীন হোৱাৰ আগতে 1904 চনত তেতিয়া ভাইসৰয় আছিল লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন তেখেতৰ ওয়াইফ মেৰী কাৰ্জন আৰু ভাৰতৰ কিছুমান মানুহ তেখেতৰ লগত আহিছিল কাজিৰঙাখন ভিজিট কৰিবলৈ চাবলৈ। তাত এটা গড় দেখা পাইছিলে মেৰী কাৰ্জনে আৰু মেৰী কাৰ্জনে লৰ্ড কাৰ্জনক কৈছিলে যে এই ঠাইত বহুত মূল্যৱান জীৱ-জন্তু আছে, গতিকে এই ঠাইখিনি আপুনি সোনকালে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। তাৰ পিছত লৰ্ড কাৰ্জনে সেই ঠাইখিনি কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ হিচাপে গঠন কৰে। তেতিয়া মাটিকালি আছিল তাৰ 232 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ। পিছত 1908 চনত তাৰ আকৌ পুনৰ নামকৰণ কৰে, হেতু হৈছে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে। ফাইনালি তাৰ পিছত আৰু এনেকৈ আৰু 2-3 বাৰ নাম কাজিৰঙা গেম সেঞ্চুৰী, বাৰ্ড সেঞ্চুৰী এনেকুৱা কেইবাবাৰো নাম চেঞ্জ কৰি লাষ্টত ফাইনালি 11 ফেব্ৰুৱাৰী 1974 সেন্ট্ৰেল গভৰ্নমেন্ট অফ ইণ্ডিয়া ৰিডিজাইনেটেড এজ এ নেশনেল পাৰ্ক উইথ 430 স্কয়াৰ কিলোমিটাৰ এৰিয়া। ফাইনালি কি কৰিলে লাষ্টত আমাৰ ভাৰত চৰকাৰে ইয়াৰ নামকৰণ কৰিলে কাজিৰঙা নেশনেল পাৰ্ক বুলি 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই তেতিয়া মাটি আছিল মাটিকালি লৈ 430 বৰ্গ কিলোমিটাৰ মাটিকালি লৈ এইখন নেশনেল পাৰ্ক গঠন কৰে। আৰু 1985 চনত ইউনেস্কোই কি কৰিলে এই কাজিৰঙা নেশনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰিলে। এই কাজিৰঙা নেশনেল পাৰ্কখন বৰ্তমান আমাৰ গোলাঘাট জিলাত বেছিখিনি পৰিছে আৰু নগাঁও জিলাত অলপ পৰিছে। গতিকে গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত আৰু এইটো এহেঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ পৰা আহিব লগা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই দি দিছোঁ, আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা আপোনালোকে লিখি ল'ব পাৰে। এই নেশনেল পাৰ্কবোৰৰ পৰা এটা বা দুটা কুৱেশ্যন আহিয়ে যিকোনো কম্পিটিটিভ এক্সামত এটা বা দুটা কুৱেশ্যন আহিয়েই। গতিকে আপোনালোকে ভালকৈ এই টপিকটো যদি ভালকৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে ভালকৈ পঢ়ে তেনেহ'লে পৰীক্ষাত আপোনালোকে ধৰি লওক 1-2 মাৰ্ক আপোনালোকে পাবই। পৰীক্ষাত এনেকৈ আহে যে কাজিৰঙা নেশনেল পাৰ্কখন ক'ত অৱস্থিত, তেনেহ'লে তাততো মাল্টিপল চইচ কুৱেশ্যন থাকিব। আমি গোলাঘাট আৰু নগাঁও বুলি দি দিম। বা এইটোতো কিহৰ বাবে বিখ্যাত এইটোতো আমি সকলোৱে জানো, এহেঙীয়া গড়ৰ বাবে। বা এইটো কোনে বনাইছিলে, প্ৰথমে কোনে বনাইছিলে এই কুৱেশ্যনটো যদি আহে তেনেহ'লে আমি কম যে লৰ্ড কাৰ্জনে বনাইছিলে।
আৰু কেতিয়া ন্যাশনাল পাৰ্ক হিচাপে গঠন কৰিছে 11 ফেব্ৰুৱাৰী 1974 চনত গঠন কৰিছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন ন্যাশনাল পাৰ্ক হিচাপে কেতিয়া গঠন কৰা হ'ল আৰু এটা তাতকৈ বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে ইউনেস্কো কেতিয়া ওয়াৰ্ল্ড হেৰিটেজ সাইটত কাজিৰঙাত অন্তৰ্ভুক্ত কৰে হেতু হৈছে 1985 চনত দ্বিতীয় ন্যাশনাল পাৰ্ক হৈছে মানাস ন্যাশনাল পাৰ্ক এই মানাস ন্যাশনাল পাৰ্কৰ নামটো মানাস নদীৰ পৰা অনা হৈছে মানাস নদীটো ব্ৰহ্মপুত্ৰৰ এটা উপনদী হয় যেটো কি কৰিছে মানাস ন্যাশনাল পাৰ্কৰ মাজেৰে গৈছে সেই কাৰণে ইয়াক মানাস ন্যাশনাল পাৰ্ক বুলি নামকৰণ কৰা হৈছে ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে মানাস ন্যাশনাল পাৰ্ক ক'ত অৱস্থিত এটো দুটা ডিস্ট্ৰিক্টত অৱস্থিত চিৰাং আৰু বাক্সা ডিস্ট্ৰিক্টত অৱস্থিত ইয়াৰ মাটিকালি যদি আহে কিমান তেনেহলে আমি লিখিম কি 500 বৰ্গ কিলোমিটাৰ আৰু মানাস ন্যাশনাল পাৰ্কখন পাৰ্ক হিচাপে ন্যাশনাল পাৰ্ক হিচাপে কেতিয়া গঠন কৰা হৈছে এটো 1990 চনত এটো ওয়াৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰিছে ইউনেস্কোয়ে এটো কেতিয়া 1985 চনত দুয়োটাই আমাৰ কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু মানাস ন্যাশনাল পাৰ্ক দুয়োটাই কি কৰিছে 1985 চনত ইউনেস্কোই ওয়াৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰিছে মানাস ন্যাশনাল পাৰ্ক এটো এটা ন্যাশনাল পাৰ্ক হয় ইয়াক কি প্ৰজেক্ট টাইগাৰ ৰিজাৰ্ভ বুলি কোৱা হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি কোৱা হয় বা এলিফেন্ট ৰিজাৰ্ভ বুলি কোৱা হয় আৰু এটো মানাস ন্যাশনাল পাৰ্কটো আমাৰ বনৰীয়া মহৰ বাবে ওয়াইল্ড ওয়াটাৰ বাফেলো ইয়াত বহুত ওয়াইল্ড ওয়াটাৰ বাফেলো বা বহুত বনৰীয়া মহ আছে সেই কাৰণে এটো বিখ্যাত হয় তাৰ পিছত আমি শিকিম কি নামেৰি ন্যাশনাল পাৰ্ক ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে নামেৰি ন্যাশনাল পাৰ্কখন শোণিতপুৰ ডিস্ট্ৰিক্টত অৱস্থিত ইয়াৰ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন 3-4টা ইম্পৰ্টেন্ট কোৱেশ্চন থাকে তাৰপৰা এটা আহে গতিকে 3-4টা কোৱেশ্চন আপোনালোকে ভালকৈ শিকি ল'ব এটো ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ইয়াত এটা পাৰ্থক্য আপোনালোকে দেখিব যে ফৰেষ্ট ৰিজাৰ্ভ হিচাপে গঠন কৰিছে 1978 চনত কিন্তু ন্যাশনাল পাৰ্ক হিচাপে নামেৰিখন ন্যাশনাল পাৰ্ক হিচাপে গঠন কৰিছে 15 নৱেম্বৰ 1998 চনত নামেৰি ন্যাশনাল পাৰ্কখন 1999-2000 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল আৰু মানাস ন্যাশনাল পাৰ্কৰ পিছত এটো হৈছে দ্বিতীয় সেকেন্ড টাইগাৰ ৰিজাৰ্ভ তাৰ পিছত আমি শিকিম ওৰাং ন্যাশনাল পাৰ্ক এইখন ইম্পৰ্টেন্ট কোৱেশ্চনখিনি হৈছে এটো ক'ত অৱস্থিত দৰং আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত অৱস্থিত এইখন এষ্টাব্লিছ এজ এ ওয়াইল্ড লাইফ সেঞ্চুৰী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঠন কৰিছে 1985 চনত কিন্তু ওৰাং ন্যাশনাল পাৰ্ক হিচাপে গঠন কৰিছে 13 এপ্ৰিল 1999 চনত ইয়াৰ মাটিকালি হৈছে 78.81 বৰ্গ কিলোমিটাৰ এইটো হৈছে অসমৰ আটাইতকৈ সৰু ন্যাশনাল পাৰ্ক এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ইয়াৰ আগতে বেলেগ এটা নাম আছিল ৰাজীৱ গান্ধী ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি নামকৰণ কৰা হৈছিল কিন্তু পিছত এই নামটো সলনি কৰিব লগা হ'ল গতিকে এটো কোৱেশ্চন আহিব পাৰে যে ওৰাং ন্যাশনাল পাৰ্কৰ আগতে কি নাম আছিল বা আৰু এটা কি নাম আছিল তেতিয়া আমি কি লিখিম যে ৰাজীৱ গান্ধী ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি লিখিম এতিয়া আমি শিকিম ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক এইখন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত অৱস্থিত এটো বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে গঠন কৰিছিল 1997 চনৰ জুলাই মাহত কিন্তু ন্যাশনাল পাৰ্ক হিচাপে 1999 চনত গঠন কৰিছে ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্ক হিচাপে 1999 চনত গঠন কৰিছে ইয়াৰ মাটিকালি হৈছে 350 বৰ্গ কিলোমিটাৰ আৰু এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে ইট ইজ ফেমাস ফৰ ৰিয়াৰ হোৱাইট উইংড উড ডাক মানে দেওহাঁহৰ বাবে ডিব্ৰু-চৈখোৱা ন্যাশনাল পাৰ্কখন বিখ্যাত আৰু হোৱাইট উইংড উড ডাক দেওহাঁহ হৈছে আমাৰ অসমৰ ৰাষ্ট্ৰীয় পক্ষী আমি এতিয়া ৰাইমনা ন্যাশনাল পাৰ্কৰ বিষয়ে জানিম এটো কোকৰাঝাৰ ডিস্ট্ৰিক্টত অৱস্থিত আছে ইম্পৰ্টেন্ট নতুনকৈ গঠন কৰা হৈছে গতিকে ইম্পৰ্টেন্ট আছে বহুত ইয়াৰ এৰিয়া হৈছে 422 বৰ্গ কিলোমিটাৰ এইটো অসমৰ সিএম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ 5 জুন তাৰিখে ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে বিশ্ব পৰিৱেশ দিৱসৰ দিনা এনাউন্স কৰি দিলে যে এটো এখন ন্যাশনাল পাৰ্ক হ'ব কিন্তু এটো স্থাপিত কৰিলে বা গঠন কৰিলে 9 জুন কাৰ্যকৰী কৰিলে 9 জুন 2021 চনত ইয়াত এছিয়ান এলিফেন্ট গেউৰ বা ইণ্ডিয়ান বিজন আৰু গোল্ডেন লেগৰ সোণালী বান্দৰ পোৱা যায় তাৰ পিছত আমি লাষ্টৰ যেটো আছে 7 নম্বৰ যেটো ন্যাশনাল পাৰ্ক আছে হেতু হৈছে দিহিং পাটকাই ন্যাশনাল পাৰ্ক এটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিস্ট্ৰিক্টত অৱস্থিত ইয়াৰ মাটিকালি হৈছে 231.65 বৰ্গ কিলোমিটাৰ
এইটো ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিছিলে, ঘোষণা কৰিছিলে 13 জুন 2004 চনত। কিন্তু 9 জুন 2021 চনত ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছাম অফিচিয়েলি ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিলে। এই 7টা নেশ্যনেল পাৰ্কৰ পৰা আহিব লগা ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন আছে সেইবিলাক মই ইয়াত ডিছকাছ কৰিলোঁ, আলোচনা কৰিলোঁ। কুৱেশ্যন হিচাপে দিয়া নাই, মই শ্বৰ্টকাট টপিকত দি দিছোঁ। কুৱেশ্যন হিচাপে পঢ়িলে আপোনালোকে বহুত কুৱেশ্যন হৈ যাব। কিমান কুৱেশ্যন পৰিব ইয়াত মই একদম শ্বৰ্ট ডিটেইলছত দি দিছোঁ, যাতে যিকোনো কুৱেশ্যন আহে আপোনালোকে ইয়াৰ পৰা যাতে কৰিব পাৰে। সেইকাৰণে মই একদম শ্বৰ্টকাটত দি দিছোঁ, ইম্পৰ্টেণ্ট টপিকবিলাক, পইণ্টবিলাক দি দিছোঁ। গতিকে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে বা আপোনালোকে নোটছ কৰি আপোনালোকে পিছত যাতে ৰিভাইজ কৰিব পাৰে, বাৰে বাৰে ৰিভাইজ কৰিব পাৰে, আপোনালোকে তেনেকৈ পঢ়িব পাৰে। গতিকে ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন অহা দেখা যায়। মই বহুত এক্সামত দেখিছোঁ ইয়াৰ পৰা কুৱেশ্যন, এটা দুটা কুৱেশ্যন আহে, নেশ্যনেল পাৰ্কৰ পৰা আহেই। গতিকে মষ্ট ইম্পৰ্টেণ্ট হৈছে এই ৰায়মনা আৰু ধিং পাটকাই নেশ্যনেল পাৰ্ক, কাৰণ এই দুটা নতুনকৈ গঠন কৰা হৈছিলে। গতিকে ইয়াৰ পৰা আহিব পাৰে বা আগৰ যিটো 5খন আছে তাৰ পৰাও আহিব পাৰে। গতিকে আপোনালোকে এই টপিকটো সুন্দৰভাৱে ভালকৈ আপোনালোকে পঢ়িব, তেনেহ'লে পৰীক্ষাত 1 বা 2 মাৰ্ক আপোনালোকে পাই যাব। থেংক ইউ ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।